বন্ধুসকল, মই আজি আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মানে আপোনালোকক এনেকুৱা এটা কথা ক'ম বুলি ভাবিছোঁ। আজিকালি মানে আপোনালোকে চাব, এই ল'ৰা ছোৱালীবিলাক কোন গতিত আগবাঢ়িছে, মানে কোন দিশে আগবাঢ়িছে মই নিজেই ক'ব নোৱাৰি। একদম কিছুমানে ক্লাছ 7, 8 বা 9 ল'ৰা ছোৱালীবিলাক আজি দেখিছোঁ মই বিড়ি চিগাৰেট মদ ভাং খাই একদম নিজকে শেষ কৰি দি আছে নিজৰ জীৱনটো। সেইকাৰণে সেইবোৰ ল'ৰা ছোৱালীক কৈছোঁ, তোমালোকে ভৱিষ্যত অন্ধকাৰ নকৰিবা। তোমালোকে ভালকৈ পঢ়া শুনা কৰা, ভৱিষ্যত তোমালোকৰ বহুত আছে এতিয়াও কৰিবলগীয়া। এইবোৰ খাই নিজৰ জীৱনটো ধ্বংস নকৰিবা। আৰু কিছুমানে একে সৰু ল'ৰা ছোৱালীয়ে মোবাইলটো হাতত লৈ নিজৰ জীৱনটো ধ্বংস কৰি গৈ আছে, গেমত ব্যস্ত, কিছুমানে ছোৱালীৰ লগত কথা পাতি ব্যস্ত। সেইকাৰণে মই মাক দেউতাকবিলাককো কৈছোঁ যে এইবোৰ নিজৰ সন্তানক অলপ গাইড দিয়ক, অলপ শাসন কৰক, নহ'লে সিহঁতৰ ভৱিষ্যত বেয়ালৈ গৈ আছে। এইটোৱে মানে কথাখিনি মানে নিজেই দেখি বেয়া লাগিছে। আমাৰ গাঁৱতে তেনেকুৱা চলি আছে, মই দেখা পাই আছোঁ এইকেইদিন তেনেকৈ চলি গৈ আছে। সেইকাৰণে মই আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি পেলাই এই কথাখিনি অলপ মনোযোগ দি পেলাই চাব, ভাবি এইটো হয়নে নহয় কথাটো, আৰু এইটো আপোনালোকে ৰোধ কৰক, গাৰ্জেনবিলাকক কৈছোঁ।